Hey guys, welcome to my YouTube channel. আৰু আপোনালোকে জানে মই খোৱাঙত মানে বিয়াত আহিছোঁ সো অলপ ইফালে আহি লৈছোঁ আৰু বাকি মানে খোৱাঙ অহা ভিডিঅ'টো নাই চোৱা যদি ইউটিউবত গৈ চাই ল'ব মানে মোৰ চেনেলত গৈ চাই ল'ব আৰু ইফালে নদী আছে সৰু কেমেৰাকে খোৱাঙৰ আৰু ইফালে আমি যাওঁ ইফালে মহা ৰখি আছে মহাৰ লগত মানে ইফালে মই ফুৰি পাইছিলোঁ দলংটো দেখাই দিওঁ ভাবিলোঁ আৰু আজি বৰাত যাম কি হ'ব কি নহ'ব সকলো দেখাম ভিডিঅ'টো অকল ৰাস্তালৈকে চাই থাকিব দেই আৰু এই নদীটোৰ ওচৰৰ পৰা অলপ দূৰতে আমাৰ মামা ঘৰ মামা ঘৰলৈ মানে আমি ইফালে আহিছিলোঁ মহাৰ লগত খোজকাঢ়ি গৈ আছোঁ গাইজ আমি এতিয়া বিয়াঘৰ পালোহিয়ে মানে ইফালে খোজকাঢ়িব কেতিয়াবা আহিলোঁ আৰু ইফালে পেণ্ডেলৰ কাম হৈ আছে আৰু আমি অলপ ভিতৰলৈ সোমাই যাওঁ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে এতিয়া এইফালে ওলাইছে আৰু ক'ত যাম ক'ত গৈ আছে মানে ক'ৰবাত ইয়াতে ওচৰত নিয়ম কৰিব গৈছে তো কেমেৰামেন ল'ৰাটো গৈছে তো তাৰ লগত ময়ো লগতে গৈ আছোঁ তাৰ লগতে আৰু ইফালে মই ৰেডি হৈ গ'লোঁ আৰু দৰাও ৰেডি হৈ গ'ল দৰাৰ লগত যোৱা সৰু ভাইটিটোও ৰেডি হৈ গ'ল এণ্ড গাইজ ময়ো ৰেডি হৈ গ'ল কেনেকুৱা লাগিছোঁ কমেণ্ট কৰকচোন বাৰু সেইফালে দৰা ছোৱালী আনিবলৈ যাবলৈ সময় হৈছে গাড়ীত বহিছে আৰু এইফালে আগফালে ৰাস্তাটো ব্লক হৈ গৈছে আমি বেলেগৰ জেওৰা পাৰ হৈ আহিছোঁ আমাৰ লগ পালোঁ দিবেনি মা ক'ত যায় বিয়াত ইফালে অমন আছে অমন তুমিও যাবা নেকি আৰু মামা যাব আপুনিতো যাবই মোকো লৈ যাব এইফালে মহা একদম ৰেডি হৈ পৰা চিকনা হৈ গৈছে আৰু এইফালে দৰা গাড়ীটো চাওক না কি যে ধুনীয়া ডেক'ৰেশ্যন কৰিছে হয় নাই কমেণ্ট কৰি জনাওক না আপোনালোকে কমেণ্ট নকৰে কেলে কমেণ্ট কৰিলে গম পাম ভিডিঅ'বোৰ কেনেকুৱা হৈছে আৰু এইফালে দৰা গাড়ী ওলোৱা হৈছে আমিও গৈ পিনি গাড়ীত বহি লওঁগৈ ফাইনেলি আমি এটা গাড়ী পালোঁ আৰু যাবলৈ এইটো এই চুইফ্ট ডিজায়াৰখন ৰেড কালাৰৰ আমি যাম আৰু মই যাম মহা যাব আৰু কেইজনমান দাদা যাব এতিয়া ওলাম আৰু একেবাৰে ফাইনেলি আমি ওলালোঁ আৰু এইফালে আমাৰ মহা চিনাকি কেইজনমান দাদা আমি এতিয়া এইফালে তেল ডিপুৰ ওচৰত আহিছোঁ কোন জেগাত মই গম নাপাওঁ বাৰুকৈ দাদাহঁতৰ লগতে আহিছোঁ আৰু ইয়াত গৈ অলপ দোকানত ঠাণ্ডা চাণ্ডা খালোঁ আৰু এতিয়া ওলাওঁ আৰু আমি বহুত মানে পাছ পৰি গ'লোঁ দৰা গাড়ীতকৈ এতিয়া জল্দি যাব লাগিব ফাইনেলি গাইজ আমি বিয়া ঘৰ ওচৰতে পালোঁহি ইফালে ৰখি আছোঁ আৰু মানুহ আহি আছে এতিয়া আমি নাচি নাচি গৈ আছোঁ
আমি ক'ত গৈছোঁ মামা ক'ত গৈ আছোঁ বৈঠকি অঁ বহিবলৈ আৰু এইফালে চব আহি আছে ক'ত গৈছোঁ বহিবলৈ বহিবলৈ নহয় ভাইটি অঁ আমি গৈ আছোঁ ফুৰিবলৈ অঁ ফুৰিবলৈ গাইছ ফুৰিবলৈ নিশ্চয় ইয়াত আহি পালোঁ আৰু বহি আছোঁ এইখিনিও এই কি নাম চাহিল দা বহি আছে ৰমন বহি আছে চ' এতিয়া হ'ব জয়মালা এই জয়মালাটো চাই লওঁ তাৰপিছত আগলৈ আৰু আগবাঢ়ি যাম मेरे फलक तक चल ये बादल की चादर ये तारों के आंचल में छुप जाए हम पल दो पल फलक तक चल চ' এইফালে আমি খানা খাব আহিলোঁ বিয়াত আহিছোঁ আৰু খানাটো নাখালে কেনেকৈ হ'ব না খানাটো খাব লাগিব না তো এতিয়া আমি খানাটো খাই লওঁ আৰু বাকী ভিডিঅ'খিনি দেখাই আছোঁ আৰু এইফালে বিয়াৰ নিয়ম চলি আছে চ' আমি আৰু যাওঁ এইফালে বাহিৰত আৰু বহু মস্তি কৰোঁ তলত বহিছে তাকে দেখি আমাৰ কৈ নাই কঁকাল ঘূৰাই নাচিছে ৰাম চন্দ্ৰ আহিছে কেছটো কি হৈছে জোতাৰ কেছটো কি হ'ল এতিয়া আপুনি চাই ল'ব দেই দাদা এতিয়া মাইকত ক'ব নোৱাৰোঁ লাভ লাগিছে অঁ দাদা আপুনিয়ে কৈ দিয়ক না মানে মাওকিটা ঘূৰিলে গম পাম চ' এতিয়া চবেই মানে জোতাৰ কাৰণে ৱেইট কৰি আছে নেকি মই কেতিয়াবা অসমীয়া কৈছোঁ তো মানুহ হাঁহিছোঁ চ' ফাইনেলি গাইজ এতিয়া লাহে লাহে আপোনাৰ ৰাতিপুৱা হ'বলৈ ধৰিছোঁ চ' মানে এতিয়া আপুনি চাইছে 4টামান বাজিলে আৰু এতিয়া চ' ৰাতিপুৱা হৈছে ন আৰু এইফালে এতিয়াও ডান্স চলি আছে এণ্ড এইফালে চবেই এতিয়া মানে টোপনিত একদম লাল কাল হৈ আছে শেষ হ'ল আৰু এতিয়া ঘৰ যোৱাটো বনাই ল'ম আৰু হৈ গ'ল ন মাচি টোপনি লাগিছে নেকি অলপ চ' একেবাৰে এতিয়া যোৱা মানে ভিডিঅ' বনাম দেই ফাইনেলি গাইজ এতিয়া আৰু আমি যাওঁ ঘৰ চ' আজিৰ ভিডিঅ'টো ইমানতে আৰু এইফালে একদম ৰাতিপুৱা দুয়োফালে চাহৰ বাগান কিমান ভাল লাগিছে গাইজ পথাৰ